মৰ্নিং এভৰিৱান আৰু আজি চেৰাপুঞ্জীৰ পৰাই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। যোৱাকালি ৰাতিটো আৰু গোটেইবোৰে ইমান দিনৰ মূৰত লগ পাইছোঁ আৰু আমি একদম ক'লোৱে ন আপোনালোকক যিখন মানে চেৰাপুঞ্জী লাষ্ট সীমা তাতে আমি আছিলোঁ। কিন্তু আমাৰ ৰিজৰ্টখনৰ মানে কৰ্ণাৰটোত আকৌ খুব ধুনীয়া এটা আচলতে ভিউ। ৰিজৰ্টখনৰ কৰ্ণাৰ বুলি নহয়, আটাইখিনি জেগাতে বৰ ধুনীয়া এটা ভিউ আহে আচলতে। তথাপিও আমি মানে গোটেই ৰাতিলৈ তাতে বহিছোঁ, ডিনাৰটো কৰিলোঁ, তাতেই কৰিলোঁ। খুব ভাল লাগিছে মানে ভিউটো। মানে কেতিয়াবা এনেকুৱা হৈ যায় ন, গোটেই বাংলাদেশৰ গোটেই লাইট চিটিখন দেখি থাকে, আৰু কেতিয়াবা এনেকুৱা হয় মেঘে গোটেই একদম ধোঁৱা ধোঁৱা কৰি পেলাই তাৰমানে। তাৰপিছত ৰাতি খুবেই বৰষুণ আহিল আৰু আমি যিটো বিচাৰিছিলোঁ ফাইনেলি সিটো পাইছোঁ বাৰু। পূৰা ঠাণ্ডা পেলাইছে, মোৰ ডিঙিটো অকণমান হেৰিয়ে হৈ গ'ল। তাৰপিছত আকৌ এতিয়া মই উঠিছোঁ, বাকী 8টাই আছে শুই। মই কৈছোঁ দিয়া ডিষ্টাৰ্ব নকৰোঁ, মই অকণমান শুই মৰ্ণিঙৰ যিটো ভিউ মই অলপমান এনজয় কৰোঁ, লগতে মোৰ ভিউৱাৰ্ছসকলকো মই দেখুৱাবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে দেৰি নকৰোঁ, মই মৰ্ণিং। কিন্তু কি হ'ব জানেনে, এতিয়া মানে মেঘে গোটেইগাল উপচাই ৰাখিছে, যাৰ কাৰণে নেকি পূৰা বগা হৈ আছে চবফালে। ইমান মানে ক্লিয়াৰকৈ দেখা পোৱা নাযাব, তথাপিও মই অকণমান পোহৰ হ'লে ভালকৈ মই দেখুৱাম। এতিয়া এনেই এইখিনিতে মই মৰ্ণিং কেনেকুৱা লাগিছে মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ, লগতে ব্ৰেকফাষ্টো কৰিব লাগিব। চ' মই এনেই ৱাক কৰি আছোঁ। আৰু মই এটা বস্তু আপোনালোকক দেখুৱাওঁ, ইয়াতে ৱাক কৰিবলৈ ইমানেই সুবিধা। মই জেগাখিনি আপোনালোকক বেক কেমেৰাৰে দেখাই আছোঁ। সঁচাকৈ যদি মোৰ ঘৰত হ'লে হয় সদায়, মই চাগে ডেইলি কি ধুনীয়াকৈ ৱাক কৰিবলৈ পাৰিলোঁহেঁতেন, কি ইভিনিং কি মৰ্ণিং। বলক মই আপোনালোকক বেক কেমেৰাৰে দেখাই আছোঁ। আমি ৰাতি এইখিনি এৰিয়াত য'ত এতিয়া মানুহ বহি আছে, ৰ'ব দেখুৱাইছোঁ, এইখিনিত য'ত মানুহ বহি আছে তাতে আমি বহি এই সন্মুখৰ পিনে বৰ ধুনীয়া ভিউ এটা আহে, সেইবোৰ আমি চাই আছিলোঁ আচলতে। কিন্তু এতিয়া কোনোবা অন্য মানুহে বহি আছে বাৰু, কিন্তু মই আপোনালোকক দেখুৱাইছোঁ এইফালে। কি ধুনীয়া ন, মই কালি ইভিনিং বহু খোজকাঢ়িছোঁ ইয়াতে, ভাল লাগিছে, ফ্ৰেছ ফ্ৰেছ। এইটো চাওক কি চফা, পূৰা ক্লিন, মানে বিৰাট চফা। আৰু পৰিৱেশটো ভাল, মানে ভাল লাগে, কিবা এটা ফ্ৰেছ লাগে মাইণ্ডটো। আৰু সন্মুখৰ ফালে এটা সৰুকৈ নদী নহয়, মানে সেইটো পুখুৰীৰ নিচিনা এটা আছে, কিন্তু পিছলৈ এইটো মডিফাই কৰি হয়তো এওঁলোকে কিবা পুল চুল বনাব চাগৈ। বহুত মানুহ আছে কিন্তু সকলোৱে উঠা নাই বাৰু, পোৱাও হৈ আছে। এতিয়া মই আপোনালোকক বেক কেমেৰাৰে দেখুৱাই আছোঁ। বলক ৰাস্তাটো পিনে গৈ আছোঁ, দেখুৱাই দি আছোঁ ধুনীয়াকৈ। আৰু একদম মেইন গেটখনেই, মানে সেইখন হয় মেইন মেইন গেট হ'লে সেইখন, আৰু এইফালেদি আমি এণ্ট্ৰি কৰোঁ। বাকী এইফালে কটেজবোৰ বেলেগ বেলেগ ছাইডত আছে। কি চফা ন ৰাস্তাটো, সঁচাকৈ কি ভাল লাগে ন। বলক এতিয়া মই মেইন ৰাস্তালৈ আপোনালোকক নিয়াই আছোঁ। আৰু মই এইখিনিতে এটা কথা উল্লেখ কৰোঁ, সঁচাকৈ দেই, আমি যেতিয়া বুক কৰিছিলোঁ, আমি বহুত দিন আগতে বুক কৰি থৈছিলোঁ আচলতে আহিম বুলি। তেতিয়া তাৰমানে একদমেই খালী নাছিলে আজিৰ তাৰিখলৈকে, মানে যোৱাকালি তাৰিখলৈকে। তাৰপিছত জেকে যিহেতু প্ৰায় ইয়ালৈ আহে, প্ৰায় সি আহিলে চেৰাপুঞ্জী বেলেগত নাথাকে, মানে খুব ৰেয়াৰলিহে ক'ৰবাত থকা হয়, বাকী ইয়াতে থাকে সদায়। চ' তেওঁলোকে কেঞ্চেল কৰি হ'লেও দিছে আমাক 2টা কটেজ, ইহঁতৰ বাবে এটা, আমাৰ বাবে এটা। আৰু তেনেকুৱা স্থলীত আমি ৰাতিলৈ দেখিছোঁ, আমি গোটেই ৰাতিখনে বহুত দেৰিলৈকে বাহিৰতে বহি আছোঁ। ভাল লাগে ন তেনেকৈ মুকলিত বহি। ইমান গাড়ী আহিছে আৰু ঘূৰি ঘূৰি গৈছে মানে। তেতিয়া আমি ভাবোঁ সঁচাকৈ দেই, আমি য'তেই যাওঁ চব অসমৰ গাড়ীবিলাক দেখা পাইছোঁ। আৰু সঁচাকৈ শ্বিলংখন চাগে টুৰিজিমৰ ওপৰতে তাৰমানে নিৰ্ভৰ কৰি আছে, কাৰণ এনেকুৱা নহয় যে এটাই আছে, কিমান অসংখ্য ৰিজৰ্ট আৰু নতুন নতুন কিমান বনাই আছে। তদুপৰি সকলোফালে ৰিজৰ্ট কিমান ৰিজৰ্ট আছে হয়নে, কিন্তু ক'তোৱে খালী নাই। আচৰিত। আৰু এই বছৰ মই প্ৰায় দেখিছোঁ, এইবছৰ বুলি নহয়, হয়তো এছামে গৈছে একলেণ্ড আৰু এছামে আহিছে শ্বিলং চেৰাপুঞ্জী। কিন্তু আমিও মানে আমাৰ জেকেহঁত চেন্নাই যাব লগা হ'ল, বা ইয়াৰো অফিচৰ কামত তেওঁ আহিছিল বাৰু, 2বাৰ আহিলে। কিন্তু সেই উপলক্ষে আমি মানে আহিম বুলি আমাৰ মিলিও অহা নাছিলেগৈ। সেয়েহে আমি অকণমান লেটলি আহিলোঁ। লেটলিও নহয়, গৰম পৰিয়ে আছে, আকৌ আহিব লাগিব যেন লাগিছে মানে। গতিকে খুবেই শান্তি লাগিছে সঁচাই দেই, অকণমান যে এটলিষ্ট কিবা এটা যান্ত্ৰিকতাৰ পৰা দূৰত আছোঁ, ভাল লাগে, ফ্ৰেছ লাগে, মাইণ্ডটো ৰিফ্লেক্স এটা হয়। আকৌ নেক্সট মানডেৰ পৰা কাম কৰিবলৈ মাইণ্ডটো এটা কিবা এটা ৰিলেক্স হয়।
সো সঁচাকৈ ইমান মানে আপোনালোকক যদি দেখুৱাওঁ চবতো অসমৰে গাড়ী মেঘালয়ৰ গাড়ী হয়তো দুই এখনো মানে দেখিবলৈ কম পাইছোঁ ৰাস্তাটো আমি চব অসমৰ গাড়ীবিলাকে পাইছোঁ মেক্সিমাম হয় ৱেষ্ট বেংগল নহয় অসম নহয় ক'ৰবাত তেনেকৈ মানে সঁচাকৈ এতিয়াও এই ৰাতিপুৱা উঠিছোঁ কিমান গাড়ী অসমৰ গাড়ী যাই আছে ভিউবোৰ চাবলৈ কিমান ন আমি এনেকুৱা ভাবোঁ ন আমিয়ে ভিতৰত সোমাই আছোঁ নেকি চবেই ওলাই আহিছে এতিয়া যাওঁ ব্ৰেকফাষ্টৰ সময় ব্ৰেকফাষ্টৰ কাৰণে কি আছে অৰ্ডাৰ কৰি আহোঁ এক্সকিউজ মি ইয়াতে যথেষ্টখিনি এভেইলেবল আছে মই সোধাত গ'লে আলু পৰঠা তাৰপিছত আচাৰ অমলেট বইল এগ ব্ৰেড বাটাৰ তাৰপিছত ইডলি চাম্বাৰ ব্লেক টি মিল্ক টি গোটেইখিনি এভেইলেবল আছে মই ল'লোঁ আলু পৰঠা খাওঁ এতিয়া মানে স্পাইচি টাইপ কিবা এটা খাবলৈ মন গৈছে মানে ৰাতিপুৱা ৰাতিপুৱা কিয় বা নাজানো আৰু জেকে মানে এই ঠাণ্ডাটো ফেনখন ইমানেই স্পীডত লগাই থৈছে নহয় ল'ৰাটোৱে ক'লেও নুশুনেকৈ মোৰ ডিঙি অকণমান মানে প্ৰব্লেম এটা লাগি আছে মানে ঠাণ্ডাও পাইছোঁ পটককৈ তাৰমানে কি হ'লগৈ গৰম এইপিনে ঠাণ্ডা এডজাষ্ট কৰোঁতে মানে আমি মানে বিৰাটেই ফূৰ্তিত আহিছিলোঁ যদিও তাৰমানে ইমান গৰমৰ পৰা এই ঘপককৈ ঠাণ্ডাটো এডজাষ্ট কৰোঁতে সময় লাগে নিশ্চয়কৈ আৰু মই এটা বস্তু দেখুৱাইছোঁ বেক কেমেৰাৰে আৰু ব্ৰেকফাষ্ট আহি পালে ব্লেক কফি এয়া আলু পৰঠা অমলেট তাৰপিছত ইয়াতে দিছে চচ আৰু এয়া হৈছে আচাৰ মই অকণমান আচাৰ লৈ লৈছোঁ সাধাৰণতে মই ৰাতিপুৱা এনেকৈ বেছি তেলৰ বস্তু বা ফ্ৰাই বস্তু মই খুব কম খাওঁ আচলতে অমলেট দিছিলে কিন্তু ৰাতিপুৱা ৰাতিপুৱা মোৰ অমলেটটো ভাল নালাগিল খাবলৈ সেয়েহে মই বইল এগ লৈ ল'লোঁ কি হৈছিল কি দেখিছিলা খাব দিয়াৰ পিছতো হেৰি কৰিলা এইটো টাইপৰ ৰুমবোৰ বনাই আছে ডাঙৰ পৰা জইন কৰি আমি সুধিছিলোঁ যে ইমান ডাঙৰ ৰুম জইন কৰি কিয় বনাইছে তেওঁলোকে কৈছে যে কিছুমান ফেমিলিয়ে একেলগে থাকিবলৈ বিচাৰে হোল ৰুম টাইপৰ আৰু ৱেষ্ট বেংগল ছাইডৰ পৰা মেক্সিমাম তেনেকুৱা মানুহ আহে যোনে এনেকুৱা বিচাৰে মানে ছিংগল কটেজ বা এনেকুৱা নিবিচাৰে চ' সেই তেওঁলোকৰ বাবেহে এনেকুৱা ধৰণৰ কিছুমান ৰুমো বনাইছে চ' ফেমিলি আহিলে একেলগেও থাকিব পাৰিব মই অকণমান আৰু আগলৈ গৈ দেখুৱাই আছোঁ ৰ'ব অ'কে একদম দেখিছেনে বগা বগা মেঘে একদম ছাটি ধৰিছে সেইটো এটা ৰাস্তা টাইপ যাব পাৰি মানে সেইফালে ইমান ধুনীয়া ন জেগাবোৰ আৰু জেগাবোৰ ধুনীয়াই আৰু ইমান সেউজীয়া মানে মাইণ্ডটো কিবা এটা ভাল লাগি যায় মানে পুৰা শান্তি মানে আৰু পুৰা ব্ৰেকফাষ্ট খাই আছে এওঁলোকে মোলে ক'ত জেকে খোৱা এতিয়া ব্ৰেকফাষ্ট কৰি উঠি আমি ওলাই দিম আৰু এইফালে বাহিৰৰ ফালে দেখা পাইছে পুৰা কুঁৱলীয়া একদম ছাটি ধৰিছে পুৰা বগা প্ৰায় নেদেখা হৈ গৈছে চাওকচোন ওচৰৰ কটেজটোৱে আমি এতিয়া দেখা পোৱা নাই আচলতে কি কৰোঁ হা এনেকৈ লৈ আহোঁ
কি হয় জানেনে এতিয়া চাওক পানী কিমান বটল আমি ৰাস্তাই ৰাস্তাই কিনা হয় নাই বা য'তে ৰখো কিবা খাবলৈ ৰওঁ তাতেওতো পানী বটল লোৱা হয় কিন্তু পানী আৰু গৰমতো বেছি খোৱা হয় কিন্তু যিমান পাৰোঁ আমি ক'ৰবালৈ গ'লে আচলতে এনেদৰে যদি আমি পানীখিনি লৈ যাওঁ বা লৈ আহোঁ দেন কি হয় পানীটো পইচাও কমতে হয় আৰু পানীও সৰহকৈ পাওঁ বটল কিনাতকৈ আচলতে এনেকৈ যদি লৈ যাব পাৰে আপোনালোকে কেৰি কৰিব পাৰে গাড়ীত সুবিধা হয় তাৰমানে আচলতে পানীৰ তাৰমানে নাটনি নহয় কেতিয়াও আৰু পানীটো সদায় ভাল পানীয়ে খাব লাগে মেইনলি আমি পানীটোৱে ভাল খাব লাগে গতিকে য'তে ত'তে যধুমধুকৈ পানী খোৱাতকৈ এনেদৰে লৈ কেৰি কৰিলেও আমাৰ এটলিষ্ট সুবিধা হয় মানে জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন Okay. ওলালো আৰু দেই আমি নেক্সট হোপ চ আহিম সোনকালে এই গৰুবোৰৰ কালাৰবোৰো বেলেগ বেলেগ পাই আকৌ বৰ্ডাৰৰ পৰা নহয় তলত তাকেতো কৈছো তলৰ পৰাই কৈছো এইটো মানে লেফ্ট হেণ্ড সাইডৰ পৰা আহি আছে এই ৰাস্তাটো ৰিজৰ্টৰ বেক সাইডেদি এনেকৈ গৈছে এতিয়া যেহেতু আলুবোৰ ইমান মিঠা মিঠা লাগে ন খাবলৈ আৰু ইয়াতে নতুন আলু বা শ্বিলঙীয়া মূলা বুলি কয় ওলাইছে মানে সেয়ে ভাবিছোঁ ইয়াৰ পৰা লৈ লওঁ অকণমান ঘৰৰ কাৰণে ৰ'বা আপোনালোকক প্ৰথমে ব্ৰেক কেমেৰাৰে দেখুৱাই আছোঁ মূলাবোৰ চাওকচোন ইমান ডাঙৰ ডাঙৰ ন পুৰা হাইব্ৰিড কিন্তু সাৰ চাৰ নিদিয়ে আকৌ ইয়াতে পুৰা ফ্ৰেছ এয়া আলু আছে ইয়াতে নতুন আলু মূলা চববোৰ আছে আলু ললোঁ আমাৰ গাড়ীখন এতিয়া বন্ধাকবি আৰু আছে কিবা কিবি পোৱা বস্তু লৈ লাভ নাই ইয়াতে ললোঁ চববোৰে ল'ব মন যায় কিন্তু চবটো ল'ব নোৱাৰোঁ ন আৰু সেয়াই ললোঁ মই এয়া আলু ললোঁ তাৰপিছত এই দীঘল দীঘল মূলা ললোঁ নাচপতি সেয়া আৰু বজাৰ ফুলবোৰ বৰ ধুনীয়া ধুনীয়া কিন্তু কি হয় ইয়াৰে হেৰিটোৰ লগত আমাৰ নিমিলে যে ইয়াৰ পিছত তাৰমানে কিছুমান মৰি যায় তাৰমানে ইমান ভালকৈ নহয় তাত ইয়াত যেনেকৈ হয় তাৰমানে তাত নহয়গৈ আৰু এতিয়া কৈছোঁ নহয় অকণমান ৰ'দ দিছে মাজে মাজে আকৌ বৰষুণ মুঠতে সঁচাকৈ দেই বতৰৰ যে মহিমা ধৰিবই নোৱাৰি
আহি আছো আহি এতিয়া বৰাপানী পাৰ হলো কিন্তু আপোনালোকক বেক কেমেৰাৰে দেখুৱালোৱে ইমানেই বেছি বৰষুণ তাৰমানে আহি সঁচাকৈ মানে গুৱাহাটীলৈ মানে যিমানে গৈ আছো মানে আগুৱাই বেয়াহে লাগি আছে মানে মনটো কিয়নো গুৱাহাটীত ফোন কৰিছো মাহঁতে কৈছে ইয়াতে পুৰা ৰ'দ মানে পুৰা গতিকে যিমানে আমি গৈ আছো মানে আগুৱাই ভাবি আছো আৰু বৰষুণটো মানে কমিব ঠাণ্ডা যিটো ফিল হৈ আছে সেইটোতো নেপাম হয়নে আৰু সেয়াই উপায়টো নাই সদায় যিহেতু নাথাকো এতিয়ালৈ আমি লাঞ্চে কৰা নাই আচলতে আমাৰ ব্ৰেকফাষ্টটো ইমান বেছি হেভি হৈ গ'ল ভোকে নাছিলে এতিয়া তাকে ক'ৰবাত ৰ'ব লাগিব ৰৈ মেলি আকৌ লাঞ্চটো কৰিম তাৰপিছত একেই আকৌ ঘৰলৈ যাত্ৰা চ' আপোনালোকক আজিৰ এই যাত্ৰাটো যিমানে পাৰোঁ মইতো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু হোপছ আপোনালোকেও এনজয় কৰিছে বলক তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ এতিয়া আহি পালোঁ নংপু চৰ্দাৰজী দা ধাবা আৰু ইয়াতে এতিয়া লাঞ্চটো কৰি লওঁ দেৰিও হৈছে তাৰমানে চ' এতিয়া চৰ্দাৰজীত লাঞ্চটো কৰি ওলাই দিম আৰু ঘৰলৈ আৰু আহি পালোঁ নংপু কিন্তু ইমান বেছি বৰষুণ এতিয়াও বিৰাট ভাল লাগি আছে আৰু বহুত ভিৰ আচলতে চৰ্দাৰজী ধাবা আমি যিমান পাৰে আহিছোঁ মানে কেতিয়াও খালী দেখা নাই মানে আজিলৈকে খানাটো সঁচাই ভাল চ' দেৰি হৈছে লাঞ্চৰ সময় উকলিছে ক'বলৈ গ'লে তথাপিও আহি পাইছোঁ এতিয়া লাঞ্চটো কৰি লওঁ আৰু ইয়াৰ যিটো লাচি আচলতে হোমমেড হয় হা হোমমেড মানে এওঁলোকে নিজে বনায় আচলতে ৰেডিমেড নহয় তেওঁলোকে নিজে বনায় আৰু লাচিটো খাবলৈও মানে সঁচাকৈ বহুত টেষ্টি হয় আমি ইয়ালৈ আহিলে কমন হয় লাচি খাওঁৱে মানে বতৰটো ভাল আৰু বৰষুণত তাতে আমি ভিতৰত বহা নাই মানে বাহিৰতে বহিছোঁ আৰু পুৰা বৰষুণৰ চাউণ্ডত ভাতটো খাইছোঁ কিন্তু খোৱা নাই খাবলৈ লৈছোঁ ভাল লাগি আছে মানে আৰু সঁচাকৈ মানে কিবা এটা বেলেগ ফিল হৈছে মানে এইটো বস্তু খোৱা নাই এনেকৈ বৰষুণৰ বতৰত পুৰা হেৰি কৰি সেইটো কাৰণে মানে পুৰা শুনাই পাইছোঁ পুৰা বৰষুণৰ চাউণ্ড বাহিৰতে পুৰা বৰষুণ আৰু এনজয় কৰোঁ আৰু বৰষুণৰ লগতে এতিয়া আকৌ গুৱাহাটী অভিমুখে ৰাওনা হ'লোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই চাই থাকিব জেকি মানুহ ৱৰ্ল্ড ধন্যবাদ